এপচুৰ সভাপতি ইন্দ্ৰজিৎ কাকলাৰী আৰু জেনেৰেল ছেক্ৰেটাৰী নৱজ্যোতি নাৰ্জাৰী আৰু ইয়াত উপস্থিত আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ লগত যে সাধাৰণ সম্পাদক আৰু লগতে বিভিন্ন আমাৰ কেন্দ্ৰীয় সমিতিৰ মেম্বাৰ্ছ আৰু লগতে ডিষ্ট্ৰিক্ট আৰু বিভিন্ন জিলাৰ আমাৰ কৰ্মকৰ্তাসকল এতিয়া আপোনালোকৰ এই চৰাইদেউত যিহেতু ইয়াত উপস্থিত হৈ আমি আপোনালোকক কিছু কথা এনে মাতি যাম বুলি আহিছোঁ আৰু লগতে ইয়াত উপস্থিত সকলো গাঁৱৰ মুৰব্বী আইতাসকললৈ মই নমস্কাৰ যাচিছোঁ। আমিতো কোকৰাঝাৰৰ ভাষা কওঁ, কোকৰাঝাৰৰ ভাষা আমাৰ তো আমি তাত থাকিলোঁ আজিলৈকে 9 দিন হ'ল থকাটো 14 তাৰিখৰ পৰা, কিন্তু আমি 7 দিনলৈকে 15 তাৰিখৰ পৰা যোৱাকালিলৈকে আমি তাত বানাক্ৰান্ত গাঁৱে গাঁৱে ঘৰত মানে বোকা ওলোৱা, কিবা ঘৰ বান্ধি দিয়া, কাৰেণ্ট বনাই দিয়া, এইবাৰ কাম আমি কৰিলোঁ। 209টা ঘৰত আমি এইবোৰ কাম কৰি ওলালোঁ। মানে আমি টোটেল আছিলোঁ 150 জন, কিন্তু কিছু কিছু বাছত গুচি গ'ল। এটা বাছ আছে আমাৰ আৰু কিছু নিজৰ সৰু সৰু গাড়ী আছিল, তেওঁলোকে গোৱালপাৰা চাউথ কামৰূপটো ওলাই গ'ল, আমাৰ লগত নাহিলে। বাক্সাও সৰু গাড়ী আছে, এটা ওলাই গ'ল। তো তেনেকুৱা আমি যিকেইজন আহিছে মানে এইটো চাই যাম বুলি আপোনালোকক মাত দি যাম। আৰু ইয়াত চৰাইদেউত যিহেতু বানপানীটো পানী আহিছে কিছু ঠাইত, মানে সেইফালে নিচিনা মানে শিৱসাগৰত যেনেকুৱা হৈছে এনেকুৱা হোৱা নাই বুলি হৰেণ ডাঙৰীয়াও আমাক কৈছে, বা যিবোৰ এফেক্ট হৈছে মানে যিটো সোণাৰী ছাইডত বা সেইটো ছাইডত, তো এই এলেকাটোত লৈ আমি কিছু সামগ্ৰী আমাক দান দিছিলে মানুহবিলাকে আমাৰ দ্বাৰা, যে যাতে বানাক্ৰান্ত পৰিবাৰক দিব লাগে বুলি। তো ইয়াৰ ক্ষেত্ৰত আমি যিহেতু সেই ঠাইত আমি কাম কৰি দিলোঁ, ইয়াৰ ক্ষেত্ৰত আমি ভাবিলোঁ যে কিছুমান বস্তু আছে আমাৰ লগত, এই বস্তু বাহিনী আমি চৰাইদেউৰ আমাৰ বড়ো ৰাইজৰ কাৰণে আমি দান দি যাম। আৰু কিছু তাত ভিতৰত আমি চোৱা নাই কিমান কি আছে, কাপোৰো দিছে, বহুত মানুহে দিছিলে, দখনা দিছে কেইটামান, এইখিনি কিছু এটা দিছে। ইয়াৰ কাৰণত আমাৰ আৰু কাম কৰা কিছু সামগ্ৰী আছে, আৰু এই সামগ্ৰীবোৰত নতুন কিছু বস্তু আছে। তো তেনেকুৱা বস্তুবিলাক আমি মানে আপোনালোকৰ সিফালেহে দিম বুলি আমি ইয়াত উঠাই দিয়াৰ কাৰণে আমি ইয়াত আপোনালোকৰ ইয়াত উপস্থিত হৈছে। আৰু অন্যান্য কাৰ্যসূচী আমি নিখিল বড়ো ছাত্ৰ নেতা হিচাপে যেনেকুৱা আপোনালোকৰ ইয়াতে বিভিন্ন আমাৰ জিলা সমিতিৰ পৰা আৰু আঞ্চলিক সমিতিলৈ আমি মাজে মাজে প্ৰগ্ৰামত অহা হয়, কিন্তু আমি বহুত দিনৰ মূৰত অহা হয়। মই আগতো আহিছোঁ হৰেণ্ডা লগত, আৰু তাৰ পিছতো আহিছোঁ। আৰু তেনেকুৱা যিহেতু আমি এটা প্ৰচেষ্টা চলাইছিলোঁ বড়ো ভাষা শিক্ষা চেণ্টাৰ, এই শিকাৰ পৰা কিমানজনে বড়ো জানিলে বিচৰা ৰোংখো এতিয়াতো আমি গম নাপাওঁ। তো তথাপিও আমি আশা ৰাখোঁ মানে লাহে লাহে আমাৰ নতুন জেনেৰেশ্যনবিলাকো আপোনালোকেও মানে মাজে মাজে দুই এটা কথা শিকিবলৈও মানে এই সময়ত যাতে যেনেকুৱা আমাৰ কিছুমানে জানে, হৰেণ্ডাও জানে, এইফালে বহুতে মানে বুজি পায় আৰু ক'ব পাৰেও, এতিয়া ক'ব পৰাও হৈছে। তো ইয়াৰ ক্ষেত্ৰত আমাৰ এইটো এটা জাতীয় সংগঠন হিচাপে আমি আশা ৰাখোঁ যাতে আমি বড়ো জাতি হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত চৰাইদেউত আপোনালোকৰ এই ঐতিহাসিক ঠাইত যিহেতু মানে বহুত হাজাৰ বছৰৰ আগত যিটো কছাৰী ৰাজা বা কছাৰী কিংডমৰ লিগেচিটো ইয়াত যিটো আমি বড়োসকলে বচাই ৰাখিছে। তো